Hey guys, welcome to my YouTube channel SK Blog. আৰু আজি কলেজ আহিছোঁ কলেজৰ পৰা ডাইৰেক্টলি আছোঁ মিটিং এটা আছে মিটিংত আহিছোঁ তাৰ লগতে আপোনালোকৰ জনপ্ৰিয় মাটিৰ শিল্পী অৰূপজ্যোতি বৰা আমাৰ লগত আহি আছে এই মিটিংত আৰু প্ৰগ্ৰামো হ'ব ডান্স গান সব হ'ব আৰু চাই থাকক আজি ভিডিঅ'টো এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ হয়নে নহয় গাইজ ব্লগ হেই তো গাইজ ফাইনালি এতিয়া গৈ আছোঁ মেইন মিটিংত আৰু য'ত মানে প্ৰগ্ৰামটো হ'ব গৈ আছোঁ এতিয়া মেইন গেটত আহি পালোহি আৰু আগত মেইন গেটত দিহঁতে সেলফি মাৰি আছে একো নাই সোমাই যাম বাৰু তো গাইজ ফাইনালি গৈ আছোঁ এতিয়া মেইন জেগাত তো চাওক ইয়াতে হ'ব মিটিংখন আৰু ইয়াতেই প্ৰগ্ৰামখন তো আজি ভিডিঅ' চাই যাওক পুৰা মজা হ'ব আৰু লগতে আপোনালোকেও ভিডিঅ'টোৰ মজা লওক আৰু আমিও লওঁ হয় নে নহয় গাইজ অৰূপজ্যোতি বৰা আমাৰ লগত উপস্থিত হ'ব আৰু এই আমাৰ লগৰ কেইটা বহি আছে তাৰ লগতে ইয়াতে প্ৰগ্ৰাম হ'ব আজি হাই 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 কৈ দিয়া হাই কৈ দিয়া নমস্কাৰ মই ইনজামুল আহমেদ আৰু মোৰ লগত মোৰ বন্ধুসকল আছে আৰু মোৰ সমনীয়া বন্ধু SK একাৰ ব্লগছ নামৰ ইউটিউব চেনেলখন আছে আৰু সকলোৱে সঁহাৰি জনাব বুলি আশাবাদী লগতে সেইখন চেনেল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু সেইটো চেনেলৰ ওপৰত দুই এষাৰ ক'বলৈ মোৰ লগৰ সমনীয়া দাদা কি কোৱা ইউটিউব চেনেলখনৰ বিষয়ে আৰু কি ক'ম তেওঁ এজন আমাৰ দক্ষিণ প্ৰান্তৰ পৰা নৱপ্ৰজন্মৰ যুৱক হিচাপে যি ধৰণে আগবাঢ়ি আহিছে ইউটিউব জগতৰ সৈতে সেইটো ক্ষেত্ৰততো মই ক'বলৈ যাম যে বহুত ভাল পদক্ষেপ লৈছে ইয়াত ভালকৈ লাগি থাকিব লাগে আৰু লাগি থাকি তেওঁৰ ভৱিষ্যতত মানে ইউটিউবৰ যোগেদি ভাল ইনকাম ভাল এটা সংস্থাপন হৈ পিনে নিজক আগুৱাই লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে ভাল পদক্ষেপ লৈছে তো ফাইনেলি গাইজ মিটিঙৰ আগত এখন গীত অনুষ্ঠিত কৰা হৈছে তাৰ আগত গীতটো গাই মিটিংখন আৰম্ভ কৰিব আৰু আমাৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তামণি শইকীয়া ছাৰ আহি উপস্থিত হৈছেহি আৰু আজি ভিডিঅ' চাই যাওক তো বলক এতিয়া ভিডিঅ'খন চাই দিওঁ হয়নে নহয় তো ফাইনালি গাইজ এতিয়া চবকে ফুলান গামোচাৰে আদৰণি জনাইছে আৰু এতিয়া মিটিংখন আৰম্ভ কৰিব তাৰপিছত আমাৰ চবৰে জনপ্ৰিয় মাটিৰ শিল্পী অৰূপজ্যোতি বৰা আহি উপস্থিত হ'ব তাৰপিছত প্ৰগ্ৰামখন ষ্টাৰ্ট আৰু এতিয়া মিটিঙৰ কাম আৰম্ভ কৰিছেহি তো গাইজ এয়া হৈছে আমাৰ ইনজামুল আহমেদ আমাৰ চবৰে জনপ্ৰিয় ল'ৰাজন আছুৰ এখনে সদস্য কিবা বক্তৃতা দি আছে দাদা বাইদেউসকল আৰু সাংবাদিক বন্ধু দাদাসকল মই এইবাৰ উত্তৰ অসমৰ আগশাৰী মহাবিদ্যালয় বিশ্বনাথ মহাবিদ্যালয়ত
তো খন্তেক সময় পিছত আমাৰ উপজিত দা আমাৰ লগত আহি উপস্থিত হৈছেহি 5:30 উপস্থিত হৈছে আৰু এতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব তাৰ আগতে গিটাৰখন মিলাই আছে পাগল হয়ে যাব তো ফাইনালি গাইছে এতিয়া গান গাবলৈ ষ্টাৰ্ট কৰিছে আমি বাউল আমি পাগল আমার বলা যায় সখী আরে পাগল দেশের পাগল আমি আরে পাগল না মানে না ও ভাই বেসা কিনা দেখো দেখে আরে আমার কিনটা মনোহর বাজানো আমার কি আর সবাই ধরিত্রী আইব আমার তুমি দিবা তোমার বিনে আমি ধরিত্রী আইব আমার তুমি দিবা তোমার বিনে দুনিয়াকে খেলিব ও আই কাকাই ভাই হাতে হাতে ধরিল দুনিয়াকে খেলিব সদেখি দেখি হই গল ভাই অসম বুলি বলে ঘুরি 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 বেরিয়ে দিলে ভাই সকলতে পাওতে সরকার দিলে তোমার হর খেলা রাজা মহারাজা মাতাল হইছে ভাই ভগবতী ভাত মেলা আকফালে মস্ত দলা আকফালে রাজা খোলা ঘুরি 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 বেরিয়ে দিলে ভাই সকলতে পাওতে খুশি না সকলি তাকে করে সকলি চালাকিয়ে সমাজ ব্যবস্থা আজ মানুষের দাম কমে থেকে আর দাম বাড়ি যা আজ মানুষের দাম কমে পেট্রোলের দাম বাড়ি যা বিশাল হব মানতায় খাতির নকল মহতাজ করে বুঝি করিয়া মনে হয় দামি গাড়ি অট্টালিকার বাহাদুরি আমার ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে যে এইখন অসমত খনতকৈ এদিন মানুহৰ দাম বেছি হ'ব আৰু আমি বিশ্বাস কৰোঁ আজি মানুহৰ দাম বাঢ়ি তো এতিয়া ফাইনালি গাইজ প্ৰগ্ৰামটো খতম হৈ যাব আৰু লাষ্ট গাই আছে আৰু ভিডিঅ'টো চবেই মজা লওক
তো বাই। আৰু এতিয়া উপজিদাক কিবা এটা গিফ্ট দিব, তাৰ কাৰণে চবেই হাজিৰ হৈছে। তো আজি ভিডিঅ'টো ইমানটোৱে আৰু তো গাইজ আজিৰ কাৰণে ভিডিঅ' ইমানটোৱে। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, লগত থকা বেল আইকনটো অন কৰি থ'ব আৰু এনেকুৱা ভিডিঅ' চবৰ আগত পাই থাকিব, হয় নে নহয় গাইজ। আৰু ভিতৰত প্ৰগ্ৰাম এতিয়ালৈকে চলি আছে আৰু এতিয়া ঘৰত যাব লাগে। তাত তালকে মিলতে নেক্সট ভিডিঅ' মে জয় হিন্দ জয় ভাৰত জয় আই অসম।